উফ, ইমান গৰম। এটি মই জুবিন দাৰ এই মায়াবিনী গানটো গাম। জুবিন দা, তুমি অবিহনে এই অসমখন আধৰুৱা জুবিন দা। জয় জুবিন দা। উফ, লাইনটো নাই। এটি গানকে গাওঁ। মায়াবিনী ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি, ধৰা দিলা গোপনে আহি হিয়াৰ কোনত। গৰম বন্ধও দিলে। এতিয়া মই গাঁৱৰ ঘৰলৈ যাওঁ। গাঁৱৰ ঘৰত কিছু বতাহ, কিছু পৰিৱেশ ইমান সুন্দৰ। মই গাঁৱৰ ঘৰতে যাওঁ। এই চহৰত থাকি মোৰ বৰিং লাগিছে। ইমানতো গৰম বন্ধই দিলে, যাওঁ এতিয়া। ৰৈ ৰৈ বিনালে মা, অ' মা, মা, অ' মা, মাও যে আৰু ঘৰতে নাথাকে। মা, মা, মাও যে আৰু ঘৰতে নাথাকে। উফ, ইমান গৰম, বাৰীৰ পৰাই অলপ ফুৰিব। উফ, এতিয়াহে এই পৰিৱেশটো ভাল লাগিছে। কি ধুনীয়া পুখুৰী, এইবিলাক ঘাঁহ, আৰু কি ধুনীয়া বতাহ এজাক। ইমান ধুনীয়া লাগিছে এতিয়া এই গাঁৱলৈ আহি। এই চহৰত ইমান গৰম, পানীৰো অভাৱ। বাপৰে বাপ, ইমান গৰম। এই গৰমত এই পুখুৰীটোৰ জুতি যদি মাছ খাব পালোহেঁতেন, মনটো বহুত শান্তি লাগিল। কিন্তু মাও নাই নহয়, মা বাবা কলৈ গৈছে। এতিয়া মই ৰুমতে বহো, ফেনখন জ্বলাই। ইমান গৰম দিছে। গাঁৱতো গৰম, চহৰতো গৰম। কিন্তু গাঁৱৰ এই পৰিৱেশটো কিন্তু চহৰত নাপায় দেই। উফ, ইমান গৰম। এজন বন্ধু আহিলে ভাল আছিল। ৰাজু নামৰ ল'ৰাটো ইমান ভাল, তেওঁ আহিলে ভাল আছিল। ময়ো গুৱাহাটীত থাকি থাকি বৰিং হৈ গ'লোঁ। অলপমান তাৰ লগত অলপমান কথা পাতিলোঁ হয়। ৰাজুক এটা ফোনে মাৰোঁ নেকি। হেল্ল' ৰাজু, মই গাঁও ঘৰত আহিলোঁ। তোৰ লগত সুখৰ দুখৰ কথা পাতিবলৈ আহিলোঁ। মাও ঘৰত নাই। এতিয়া আমি ফুৰিবলৈ যাম। গাঁৱৰ পৰিৱেশ দেখাওঁ কি তই আহ নহ'লে। ৰাজু, আহিলি? আহ বহ। কি খবৰ পিছে তোৰ? ভাল? এই গাঁৱত আহি কিছু মই পৰিৱেশ ভালে পাইছোঁ। কিছুমান পৰিৱৰ্তন হৈছে। আৰু এতিয়া আমি নহ'লে ঘূৰিবলৈ যাওঁ। ৰাজু, বহ। যাও যা, তয়ে যা, অলপ পৰিৱেশ গেলা তয়ে চাই যা। ঠিক আছে দে, মই এতিয়া যাওঁ। তই থাকিবি দে, বাই বাই। ইমান ধুনীয়া পৰিৱেশ, এইখন সবানন্দ উচ্চ মাধ্যমিক বিদ্যালয়। ইয়াতে থাকি মই মেট্ৰিক পাছ কৰিলোঁ। আৰু এতিয়া মই গুৱাহাটীলৈ অফিচত কামত জড়িত হৈ আছোঁ। অফিচৰ টাইমখিনি বৰ কঠিন। এতিয়া
এই স্মৃতিবোৰ বহুত মনত পৰে। সৰু ল'ৰা ছোৱালীবিলাকৰ লগত আমি খেলা ধূলা কৰিছিলোঁ। ক্লাছ 6ৰ পৰাই 10লৈ ইয়াতেই পঢ়িছিলোঁ। ইমান ধুনীয়া পৰিৱেশ। নমস্কাৰ। যদি ভিডিঅ'টো ভাল পাইছে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ আৰু ফ'ল' কৰিবলৈ নাপাহৰিবা আৰু ছাবস্ক্ৰাইব কৰি ৰাখিবলৈ নাপাহৰিবা। ধন্যবাদ। জয় আই অসম, জয় জুবিন। আৰু ভাল পাব খোজো আকৌ এবাৰ এই ভিডিঅ'টো যদি ভাবিছিলোঁ 2 ঘণ্টা কৰিম বুলি, নাহে। আপোনালোকে কেৱল মৰম দিব, আশীৰ্বাদ দিব, এনেকৈ আমি আগুৱাই যাব পাৰোঁ যাতে। আৰু বহুতখিনি মৰম পাইছোঁ প্ৰথম ভিডিঅ'ৰ বুলি। এইবাৰ মোৰ দ্বিতীয় ভিডিঅ' এইটো। তথাপিও আমি বহুত কষ্ট কৰি আছোঁ।